এইজনী সাৰে পোৱা নাই নেকি? 7:30 বাজিলে, ডিউটি যাব লাগে, আকৌ ভাত বনাব নাই। উঠায়ে দিওঁ ৰ। ঐ জেনি, জেনি, ঐ জেনি, উঠিছা নে নাই? ভাত বনাব টাইম হ'ল আকৌ। ঐ জেনি, 7:30 বাজিলে উঠ আকৌ, ভাত বনা, দেৰি হ'ব নহয় নহ'লে। উঠিম ৰ'বা না, আৰু অলপ শুই লওঁ। তুমি যোৱা না আজি ভাত বনাব। মোৰ বৰ টোপনি ধৰিছে অ'। মই নবনাওঁ দেই। মই সন্ধিয়াও বনাম, আৰু দিনটো দুপৰীয়া ইমান ভাগৰ লাগে। দুপৰীয়া আহি পেলাইও মই চাটনি তাটনি বনাব লগা হয়। যা তই উঠ, মই নবনাওঁ। উঠিবই মন নাযায় ৰাতিপুৱা ইমান ভাগৰ লাগে। ইমান সোনকালে ৰাতিপুৱাই নহয়, দিনটোলৈ যাহে আৰু অফিচত। এতিয়া দিনটো গৰু নিচিনা খাটি থাক, কি হ'ব দে। মই উঠো, তই শুই থাক, মই ভাত বনাওঁগৈ। ঐ তয়ো উঠ আকৌ, উঠি কিনে ৰুম চুম ঝাৰু মাৰ, আকৌ বিচনাখন উঠা। ৰাতিপুৱা হৈছে, দেৰি হৈ যাব ন। তই গা ধুই ল'বি যা, মই তেতিয়ালৈকে ভাতখিনি বনাই লওঁ, হ'লে আকৌ মই গা ধুব যাব লাগে নহয়। ইমান 7:30 বজাতে বেলিৰ পোহৰ ইমান পৰিছে, 10টা বজা নিচিনা লাগিছে। মই ভাত বনাই আহোঁগৈ। উঠ তই উঠ। উঠাটো উঠি কি বা বনাওঁ, কি খাই যাম, একোৱেচোন নাই। ৰাতিপুৱা একো খাবলৈ মন নাযায়, কি কৰোঁ আৰু। হয় জুৰি, জুৰি, মেগীকে বনাওঁ নেকি? মেগী খাবা নেকি? তুমি যোৱা, তুমি গা ধুই লোৱা, ময়ো সোনকালে মেগীখিনি বনাই গা পা ধুই লওঁ। ৰেডি হওঁতে এতিয়া 9টা বাজিবই হ'ল, আৰু পাছত অফিচত যাই পেলাই বছৰ পৰা গালি খাব লাগিব। কেলে নোযোৱানো অফিচত? মই আজি অফিচত যাব মন নাই। এক্সেণ্ট কৰিব কিয় লাগে? নাযাওঁ চাগে, তুমি যোৱা। তোমাক কি গভৰ্ণমেণ্ট জব কৰা নিচিনা লাগিছে নেকি? দুপৰীয়া সাজখন মই বনাই থৈ দিম, তুমি আহি পেলাই খাব পাৰিবা। আমিতো প্ৰাইভেট জব কৰোঁ ন। এদিন নগ'লে পইচা কাটে, আৰু তাতে বছৰৰ পৰা শুনিবও লগা হয়। জ্বৰ বেমাৰ হ'লে বেলেগ কথা, আৰু মাহটো শেষ হ'বই হ'ল, ৰুম ৰেণ্ট দিব লাগে। আমিনো দৰমহা পাওঁৱেই কিমান? তাতে নিজৰ খৰচ, ঘৰৰ খৰচ, আৰু পূজা আহিয়ে পালে আৰু তাতে কিমান খৰচ হ'ব। তুমি বেয়া নোপোৱা যদি কৈ দিবা দিয়াচোন। মোৰ অসুখ হৈ আছে বুলি মই নাযাওঁ। মই কাইলৈৰ পৰা যাম দে, তুমি যোৱা। দুপৰীয়া ভাত সাজ মই বনাই থৈ দিম, তুমি ৰুমতে আহিবা খাবলৈ। হ'ব যোৱা, তুমি ৰেডি হৈ দিয়া। মই চাহকাপ বনাই দিওঁ। তুমি চাহকাপ বনোৱা, মই ৰেডি হ'ম। আৰু কোনোবা যদি সোধে কৈ দিবা দেই, মোৰ অসুখ হৈছে বুলি, নহ'লে আকৌ কাইলৈ গালি পাৰিব নহয়। হেল্ল', মা কি কৰি আছা? নাই, ময়ো এনেই বহি আছোঁ। খালোঁ চাহ, তুমি খালা? নাই, ভাত বনোৱাই নাই, মেগীকে খালোঁ। মই এনেই আছোঁ। যাব মন নাই যোৱা, অফিচত নাযাওঁ চাগে। তোমাৰ গা ভাল পাইছা? নাপালে মানে হস্পিটেলত গৈ পেলাই অলপ দেখাই আহিবা, আৰু বেছি পেইনকিলাৰবিলাক খাই নাথাকিবা। মাৰ লগত কথা পাতি আছা? নাই, তোমাৰ লগত নাই, মাহীৰ লগৰজনী সুধিছে কাৰ লগত কথা পাতি আছা। তাই অফিচত যাব ওলাইছে যে। দিয়া তেন্তে মই যাওঁ, বাই। ৰ'বা দেই মা। যোৱা তুমি, জেনি, দুপৰীয়া আহিবা।